নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন আৰু এটা ফ্ৰেছ ভিডিঅ'লৈকে তো বন্ধু বান্ধৱীসকল 2025 বৰ্ষৰ বাম্পাৰ নিযুক্তি 6টা বিভাগত সৰ্বমুঠ 55,000তকৈ অধিক পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব তো অসমৰ ল'ৰা ছোৱালীৰ বাবে আহিছে সোণালী সুযোগ 55,000তকৈ অধিক পদ ইয়াতে মুকলি হৈ আছে আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা যদি 10 পাছ কৰিছে 12 পাছ কৰিছে নাইবা গ্ৰেজুৱেশ্যন কৰিছে এই পদখিনিৰ আবেদন কৰিব পাৰিব তো সকলোকেইটা নটিফিকেশ্যন এই ভিডিঅ'টোত কম সময়তে আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কোনো স্কিপ নকৰিব তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি 6টা নটিফিকেশ্যন ডিটেইলছত আলোচনা কৰিম ওৱান বাই ওৱানকৈ সকলোকেইটা নটিফিকেশ্যন ডিছকাছ কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত যদি এতিয়ালৈকে জইন হোৱা নাই তেনেহ'লে জইন নাওত ক্লিক কৰিব ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ তো প্ৰথম যেটো নটিফিকেশ্যন আহিছিলে এই নটিফিকেশ্যনটো আহিছে CISF কনষ্টেবলৰ ফালৰ পৰা আহিছে ইয়াতে কনষ্টেবল ড্ৰাইভাৰৰ পদ মুকলি হৈছে ঠিক আছে তো ইয়াতে সৰ্বমুঠ 1124টা পদ মুকলি হৈ আছে আৰু ইয়াতে কনষ্টেবল ড্ৰাইভাৰৰ পদ মুকলি হৈ আছে আৰু এই পদখিনিৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব ওকে তো ইয়াৰ বাবে আমি স্যালাৰি যদি চাওঁ তেনেহলে 21,000 টকাৰ পৰা 69,000 ইয়াতে স্যালাৰি প্ৰদান কৰা হ'ব ওকে আৰু ইয়াৰ বাবে বয়সৰ সময়সীমা বিচাৰিছে 21 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ কেণ্ডিডেটখিনি আবেদন কৰিব পাৰিব লগতে ৰিলেক্সেশ্যন পাব এজ ৰিলেক্সেশ্যন SC ST এ 5 বছৰ OBC কেণ্ডিডেট হলে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ হলে ইয়াতে আবেদন কৰিব পাৰিব যদিও আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তথাপিতো এই পদখিনিত আবেদন কৰিব পাৰিব যেহেতু এই পদখিনি ড্ৰাইভাৰৰ পদ আপোনালোকৰ ড্ৰাইভিং লাইসেন্সখন ইয়াতে প্ৰয়োজন হ'ব ঠিক আছে তো ইয়াৰ বাবে এক্সপেৰিয়েন্সও বিচাৰিছে 3 বছৰ আপোনালোকে ড্ৰাইভ কৰাৰ এক্সপেৰিয়েন্স ইয়াতে লাগিব তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফি যদি আমি ইয়াতে চাওঁ SC ST এ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে কৰিব নালাগে আদাৰ কেণ্ডিডেটখিনিয়ে 100 টকা এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব এতিয়া হেইছো হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব চাওক আবেদন কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ অনলাইন আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 4 মাৰ্চ তো 4 মাৰ্চৰ আগতে আপোনালোকে অনলাইন কৰিব যিখিনি বন্ধু বান্ধৱী ইন্টাৰেষ্টেড ঠিক আছে তো আমাৰ হোৱাটছআপ চেনেলটোৰ লিংক দিয়া হৈ আছে অনলাইন আবেদনৰ ডাইৰেক্ট লিংকটো দিছোঁ ক্লিক হেয়াৰত ক্লিক কৰি ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ অনলাইন আবেদন কৰিব পাৰিব ওকে তো 2 নম্বৰ নটিফিকেশ্যনটো আহিছে ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা আহিছে ইয়াতে 21,413টা পদৰ অনলাইন আবেদন চলি আছে বা বিচাৰিছে তো ইয়াতে পদসমূহৰ নাম হৈছে গ্ৰামীণ ডাক সেৱকৰ পদ মুকলি হৈছে আৰু কেটেগৰী ওয়াইজ যদি চাওঁ ইয়াতে আছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ডাক সেৱকৰ পদ ইয়াতে মুকলি হৈছে সৰ্বমুঠ ইয়াতে 21,413টা পদ মুকলি হৈছে অলৰেডি কৈছোঁ আৰু অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ইণ্ডিয়া পোষ্ট ওকে তো স্যালাৰিসমূহ প্ৰদান কৰিব যেটো ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আছিলে তাতে 12,000 টকাৰ পৰা 29,000 পৰ্যন্ত স্যালাৰি পাব আৰু লগতে যেটো এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ডাক সেৱকৰ পদ আছিলে 10,000 টকাৰ পৰা 24,000 পৰ্যন্ত ইয়াতে স্যালাৰি প্ৰদান কৰা হ'ব আৰু ইয়াৰ বাবে বয়সৰ সময়সীমা দিছে 18 বছৰ বয়সৰ পৰা 40 বছৰ হলে আবেদন কৰিব পাৰিব SC ST এ পাব 5 বছৰ এজ ৰিলেক্সেশ্যন OBC এ পাব 3 বছৰ আৰু PWD কেণ্ডিডেট হলে 10 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে 10th পাছ হলে ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে আৰু ইয়াৰ যদি এপ্লিকেশ্যন ফিজটো চাওঁ তেনেহলে আনৰিজাৰ্ভ OBC কেণ্ডিডেটে 100 টকা পে কৰিব লাগিব SC ST ওকে ফিমেল কেণ্ডিডেট হলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে কৰিব নালাগে ঠিক আছে তো এপ্লাই কেনেকৈ কৰিব চাওক এপ্লাই কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব লিংক ডেছক্ৰিপশ্যনতো পাব আমাৰ অফিচিয়েল ৱেবছাইটত গৈও অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে ইম্পৰ্টেণ্ট ডেটছ হৈছে যোৱা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অনলাইন আবেদন চলি আছে লাষ্ট ডেট হৈছে 3 মাৰ্চ তো 3 মাৰ্চৰ আগতে আবেদন কৰিব যিখিনি কেণ্ডিডেট ইন্টাৰেষ্টেড ঠিক আছে তো ইয়াতে অনলাইন আবেদনৰ ডাইৰেক্ট লিংক দি দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ অনলাইন আবেদন কৰিব পাৰিব নেক্সট আহিছোঁ 3 নম্বৰ নটিফিকেশ্যনটো য'ত মুকলি হৈছে আসাম ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে ফিল্ড এছিষ্টেণ্টৰ ঠিক আছে সৰ্বমুঠ 445টা পদ ইয়াতে মুকলি হৈ আছে আমি পদসমূহৰ ডিটেইলছসমূহ যদি ইয়াতে চাওঁ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰি ডিপাৰ্টমেণ্ট আসাম অসম চৰকাৰৰ চাকৰি হয় ইয়াতে পোষ্টটোৰ নাম হৈছে ভেটেনেৰি ফিল্ড এছিষ্টেণ্ট চমুকৈ VFA ঠিক আছে সৰ্বমুঠ পদ অলৰেডি কৈছোঁ 445টা পদ ইয়াতে মুকলি হৈ আছে
তো ইয়াতে কেটেগৰি ৱাইজ পদসমূহ দিয়া হৈ আছে, ভাগ কৰা হৈ আছে। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ এই এডভাৰটাইজমেণ্টটো ভালদৰে এবাৰ চাব এপ্লাই কৰাৰ আগত। অ'কে, তো এই পদখিনিৰ বাবে আবেদন কৰিবলৈ কিন্তু অফলাইন মাধ্যমেৰেহে আবেদন কৰিব লাগিব, অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম যোগেহে আবেদন কৰিব পাৰিব। ইয়াতে দৰমহা প্ৰদান কৰিব 14,000 টকাৰ পৰা 70,000 টকা, লগতে গ্ৰেড পে দিছে 6,200 টকা। আৰু এই পদখিনিৰ বাবে আবেদন কৰিবলৈ বয়সৰ সময়সীমা যদি চাওঁ, 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটখিনি আবেদন কৰিব পাৰিব। ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি SC ST 5 বছৰ, OBC MOBC 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব। এতিয়া আহিছোঁ আটাইতকৈ ইম্পৰ্টেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন। এইখিনি পদৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে, কিন্তু ছায়েন্সত পাছ কৰা হ'ব লাগিব, লগতে বায়'লজি এজ এ ছাবজেক্ট হিচাপে থাকিব লাগিব, তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াতে 1 year ট্ৰেইনিং কৰা হ'ব লাগিব, ভেটেৰিনেৰী ছায়েন্স নহ'লে এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টত ইয়াতে 1 year ট্ৰেইনিং কৰা হ'লেহে আবেদন কৰিব পাৰিব। অ'কে, তো এই পদখিনিৰ বাবে আবেদন কৰিবলৈ অলৰেডি কৈছোঁ অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন আমাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ডাউনলোড কৰি ফিল আপ কৰিব। তাৰ লগতে গাঁঠি দিব লাগিব ছেল্ফ এটেষ্টেড কৰা আপোনালোকৰ ডকুমেণ্টখিনি, ইম্পৰ্টেণ্ট চাৰ্টিফিকেট বা মাৰ্কশ্বিটখিনি, লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন তাত লগাই দিব। লগতে 5 টকা এটা ষ্টাম্প লগাই আপোনালোকে পঠাই দিব লাগিব। এড্ৰেছটো মই কৈ দিছোঁ, চাওক এড্ৰেছটো হৈছে ডাইৰেক্টৰ অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট, অ'কে, চেনিকুচি গুৱাহাটী 781003। এই এড্ৰেছটোত পঠাই দিব লাগিব। ঠিক আছে, তো বা আপোনালোকে ডাইৰেক্ট এই এড্ৰেছটোত গৈ ড্ৰপ কৰি আহিব পাৰে। ঠিক আছে, তো ইয়াৰ বাবে অন্তিম তাৰিখ হৈছে বা অন্তিম দিন হৈছে 6 মাৰ্চ। 6 মাৰ্চৰ আগতে পোৱাকৈ কিন্তু আপোনালোকে পঠাব লাগিব যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড। ঠিক আছে, তো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ ক্লিক কৰি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব, তাৰপাছত ফিল আপ কৰিব পাৰিব। ঠিক আছে, 4 নম্বৰ নটিফিকেশ্যনটো আহিছে ৰেলৱে বিভাগৰ ফালৰ পৰা আহিছে। ইয়াতে গ্ৰুপ ডিৰ পদ মুকলি হৈছে, 32,438টা পদৰ বাবে অনলাইন আবেদন বিচাৰিছে বা চলি আছে। অ'কে, তো অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড, চমুকৈ RRB, আৰু ইয়াতে 32,438টা পদ ওলাইছে, অৰ্থাৎ অনলাইন আবেদন বিচাৰিছে, আৰু পষ্টটোৰ নাম হৈছে গ্ৰুপ ডি। ঠিক আছে, তো ইয়াৰ আমি যদি ডিটেইলছসমূহ চাওঁ তেনেহ'লে চেলাৰী ইয়াতে প্ৰদান কৰা হ'ব 18,000 টকাৰ পৰা 56,900 চেলাৰী প্ৰদান কৰা হ'ব। আৰু ইয়াতে পষ্টসমূহ হৈছে পইণ্টছমেন বিট, য'ত পষ্ট আছে 5,058টা পষ্ট আছে। এছিষ্টেণ্ট ট্ৰেক মেচিন ইয়াতে 799 পষ্ট আছে। এছিষ্টেণ্ট ব্ৰিজ ইয়াতে আছে 301। ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4ৰ পষ্ট আছে 13,187। এনেকৈ সৰ্বমুঠ পদ আছে 32,438টা পদ। ঠিক আছে, তো কেটেগৰি ৱাইজ পদসমূহৰ ইয়াতে ভাগ কৰা হৈ আছে। তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ ভালদৰে চাব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন সকলোখিনি পদৰ বাবে বেলেগ বেলেগ, যেনে হেল্পাৰ বা এছিষ্টেণ্টৰ বাবে 10 পাছ হ'লে আবেদন কৰিব পাৰিব, আৰু লগতে এছিষ্টেণ্ট ৱৰ্কশ্বপত বিচাৰিছে 10 পাছ প্লাছ ITI, লগতে এছিষ্টেণ্ট ব্ৰিজত বিচাৰিছে BE বা BTech ডিগ্ৰী। তো সকলোখিনি পদৰ এগেইনষ্টত কোৱালিফিকেশ্যন বেলেগ বেলেগ। তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ এপ্লাই কৰাৰ আগত এবাৰ ভালদৰে চাই ল'ব। ঠিক আছে, তো এজ লিমিট ইয়াতে দিছে 18 বছৰ বয়সৰ পৰা 36 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। ৰিলেক্সেশ্যন পাব SC ST 5 বছৰ, OBC হ'লে 3 বছৰ এজ ইয়াতে ৰিলেক্সেশ্যন পাব। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে পে' কৰিব লাগিব। জেনেৰেল OBC EWS কেণ্ডিডেট হ'লে 500 টকা, SC ST ফিমেল হ'লে 250 ৰুপিজ পে' কৰিব লাগিব। আৰু এই এপ্লিকেশ্যন ফিজটো আপোনালোকে ৰিফাণ্ড পাব যেতিয়া এক্সাম দিব। ঠিক আছে, তো চিলেকশ্যন প্ৰচেছত যদি চাওঁ, ইয়াতে কম্পিউটাৰ বেছড এক্সাম হ'ব প্ৰথমতে, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন, তাৰপাছত ফাইনেল ৰিজাল্ট। অ'কে, তো ইয়াতে যদি আমি চাওঁ গুৱাহাটী জোনত পষ্ট আছে 2,048টা পদ ইয়াতে গুৱাহাটীত আছে। ঠিক আছে, তো এতিয়া আহিছোঁ কেনেকৈ আবেদন কৰিব। চাওক অলৰেডি কৈছোঁ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অলৰেডি অনলাইন আবেদন চলিয়ে আছে। তো ইয়াৰ ওপৰতো অলৰেডি ভিডিঅ' বনোৱা আছে, যদি চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাব, ষ্টেপ বাই ষ্টেপ নিজৰ মোবাইলত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 1 মাৰ্চ। তো 1 মাৰ্চৰ আগতে আবেদন কৰিব যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড। ঠিক আছে, তো আপোনালোকে ইয়াতে অনলাইন আবেদন কৰাৰ ডাইৰেক্ট লিংকটো দি দিছোঁ, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ গোটেইকেইটা নটিফিকেশ্যন চাব পাৰিব আৰু অনলাইন আবেদন কৰিব পাৰিব। 5 নম্বৰ নটিফিকেশ্যনটো আহিছে আছাম জুডিচিয়েল ছাৰ্ভিচৰ ফালৰ পৰা আহিছে। ইয়াতে 22টা পদৰ মুকলি হৈ আছে। এই পদসমূহৰ অনলাইন আবেদন বিচাৰিছে বা অনলাইন আবেদন চলি আছে। তো যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড বা এডুকেশ্যনেল কোৱালিফিকেশ্যন মিলিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব। তো পষ্টটোৰ নাম হৈছে গ্ৰেড 3 আছাম জুডিচিয়েল ছাৰ্ভিচ। সৰ্বমুঠ পদ আছে 22টা, আৰু কেটেগৰি ৱাইজ পদসমূহ ভাগ কৰা আছে, যেনে আনৰিজাৰ্ভ SC আৰু STৰ বাবে ভাগ কৰা হৈ আছে। আৰু ইয়াতে চেলাৰী হৈছে 77,000ৰ পৰা 1,36,000 চেলাৰী ইয়াতে প্ৰদান কৰা হ'ব, লগতে আদাৰ এলাৱেঞ্চ
পইণ্টছ ইয়াতে পাব ঠিক আছে আৰু ইয়াতে বয়সৰ সময়সীমা দিছে SC ST কেণ্ডিডেট হ'লে 43 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু আদাৰ কেণ্ডিডেট OBC আনৰিজাৰ্ভ কেণ্ডিডেটে 38 ইয়াৰ্ছলৈকে ইয়াতে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ বিচাৰিছে PWD কেণ্ডিডেট হ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে SC ST 500 টকা আৰু আদাৰ কেণ্ডিডেটে 1000 rupees এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব ঠিক আছে এতিয়া আহিছো হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব চাওক আবেদন কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব অলৰেডি কৈছোৱে তো ইয়াৰ বাবে অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 3 মাৰ্চ তো 3 মাৰ্চৰ আগতে অনলাইন আবেদন কৰিব পাৰিব আৰু পেমেন্ট 5 মাৰ্চলৈকে আপোনালোকে কৰিব পাৰিব ঠিক আছে তো ইয়াতে হোৱাটছআপ গ্ৰুপৰ লিংকো দিয়া হৈছে তাত গৈ নটিফিকেশ্যনটো ভালদৰে চাব পাৰিব আৰু অনলাইন আবেদন কৰাৰ লিংকটো ডেছক্ৰিপশ্যনত পাব তাত গৈ আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব ঠিক আছে নেক্সট আহিছো 6 নম্বৰ নটিফিকেশ্যন অৰ্থাৎ শেষৰটো নটিফিকেশ্যনকে আগবাঢ়িছো য'ত আহিছে ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে য'ত 65টা ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ পদ মুকলি হৈ আছে এই পদবোৰৰ বাবেও অনলাইন আবেদন কৰিব লাগিব ঠিক আছে তো যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব তো ইয়াতে পোষ্টটোৰ নাম হৈছে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ চমুকৈ FDO ইয়াতে সৰ্বমুঠ 65টা ভেকেন্সি মুকলি হৈ আছে আৰু কেটেগৰী ৱাইজ পদসমূহ ইয়াতে ভাগ কৰা হৈছে আনৰিজাৰ্ভ OBC SC আৰু ST ৰ বাবে ভাগ কৰা হৈ আছে তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ ভালদৰে চাব পাৰিব এপ্লাই কৰাৰ আগত আৰু ইয়াতে মাহিলী দৰমহা 30,000 টকাৰ পৰা 1,10,000 টকা প্ৰদান কৰা হ'ব লগতে ইয়াতে গ্ৰেড পেও প্ৰদান কৰিব ঠিক আছে আৰু বয়সৰ সময়সীমা যদি চাওঁ ইয়াতে 21 বছৰ বয়সৰ পৰা 38 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব লগতে SC এ 5 বছৰ এজ ৰিলেক্সেশ্যন পাব ST এ 5 বছৰ OBC MOBC কেণ্ডিডেট হ'লে 3 বছৰ আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব আৰু ইয়াৰ বাবে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব এতিয়া আহিছো এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদখিনিত আবেদন কৰিবৰ বাবে বেচেলৰ অফ ফিচাৰী সায়েন্সত ডিগ্ৰী কৰা হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব ঠিক আছে তো এপ্লিকেশ্যন ফিজ বিচাৰিছে আনৰিজাৰ্ভ হ'লে 297 rupees OBC MOBC 197 SC আৰু ST PWD কেণ্ডিডেটে 47 rupees এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব এতিয়া আহিছো হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব চাওক আবেদন কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব অলৰেডি কৈছো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু নাইবা আমাৰ হোৱাটছআপ চেনেলটো জইন হৈ ল'ব জইন নাওত ক্লিক কৰি তাতে সকলোকিটা নটিফিকেশ্যন আপোনালোকে পাই যাব ডিটেইলছত চাই আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ঠিক আছে তো ইয়াৰ বাবে অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 23 মাৰ্চৰ আগতে যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব তো বন্ধু-বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকক 6টা নটিফিকেশ্যনৰ বিষয়ে ডিটেইলছত বুজাই ক'লো তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ তো পুনৰ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ